হেল্ল' গাইছ, কি খবৰ? গৰম কেনেকুৱা পাইছা হয়? মই গৰমৰ তাপত থাকিব নোৱাৰি নজাজি নদীত এবাৰ গাটো ধুই ঘৰলৈ আহি আছোঁ। এইটো আমাৰ ঘৰৰ সন্মুখৰ এখন গাঁও আঞ্চলিক সুৰক্ষা নামঘৰ। এয়া আমাৰ ঘৰৰ ৰাস্তাটো। নাজানো দেই, ভিডিঅ' বনাব নাজানো, এনেকেই আৰু টাইম পাছ কৰিছোঁ। কেনেকুৱা হৈছে জনাব ৰাইজসকল। গৰম দিছে, ৰ'দ দেখিছে নাই? এতিয়া ৰ'দটো অকণমান ধিমাইছে। এয়া আমাৰ সেউজীয়া খেতি পথাৰ। এইবাৰ খেতি ইমান ভাল নহয়, আপোনালোকৰ কেনেকুৱা হৈছে খেতি পথাৰ জনাব।